हेलो एवरीवन आपलोक मजते मैं आज नतुन एटा भिडिओ आगबाढ़िছোঁ सकलोৱে भिडिओটো শেষলৈকে চাই থাকিব। আজি মই নাৰায়ণপুৰত উপস্থিত আছোঁ। নাৰায়ণপুৰ আজি অসম সাহিত্য সভাৰ ৬ষ্ঠ সপ্তমতম পূৰ্ণাংগ অধিৱেশনত আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই থাকিব দেখাবলৈ চেষ্টা কৰিম সকলো। আমি নাৰায়ণপুৰ এয়া সাহিত্য সভাৰ মেইন গেট পাই গ'লোহি আৰু ভিতৰখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিম। আমি এতিয়া খোজকাঢ়ি আহি আছোঁ মানে এইখিনি ভিতৰখিনি চক মানে আহি থকা এইটো ৰাস্তাটো মানে কেনেকৈ বনাইছে চক আৰু ভিতৰখিনি দেখুৱাম। তো গোটেই এৰিয়াটো চক দেখাইছোঁ। ইয়াত এতিয়া এয়া চব খোৱা বোৱা তাত খোৱা বোৱাৰ মানে ব্যৱস্থা কৰিছে আৰু আপোনালোকক এইফালে বহুত কিবা কিবি দেখাম ৰ'ব। এই চাৰ্কাছ আছে, তাৰপৰা প্ৰেক্ষাগৃহ, বহুতো খোজকাঢ়ি আহিছোঁ আমি আৰু বহুতো খোজকাঢ়িব লাগিব। হা কমেণ্ট কৰি ক'ব আমি টুইন্স নে কি ক'ব। তুমি চাৰ্কাছ পাই গ'লো হে আপোনালোকে চাব নেকি কোনোবাই চাৰ্কাছত উঠিবি নেকি কোনোবাই চাৰ্কাছত উঠিবি নেকি ঐ ছোৱালী উঠিবি নে চাৰ্কাছত এতিয়া আপোনালোকক দেখুৱাম চাৰ্কাছত ঠাই আৰু হা উঠিম হা এইটো খোজকাঢ়ি আমাৰ ভাগৰ লাগি গৈছে আৰু এতিয়া আমি কাঁচা চানা খাম। এতিয়া কাঁচা চানা অলপ খাই লওঁ আৰু তাৰপিছত যাবগৈ লাগিব ন আৰু খোজকাঢ়িবলৈ আছে। খাই লওঁ এতিয়া দেই নাপাওঁতে উলিয়াবলৈ এই ৰাক্ষসজনীয়ে উলিয়াই মেলি আজৰি আছে এজনী খাব এতিয়া মানে মোক মানে নিদিয় আৰু দে আকৌ মোকো মই খাওঁ। মই কি মাহী মাকৰ জীয়েক নেকি? মোকো দে। মোৰ আজি মনটো মানে বিৰাট ফূৰ্তি লাগি আছে। এবাৰ মই প্ৰথম অসম সাহিত্য সভা চাইছোঁ এই ওচৰতে ন একেবাৰে মোৰ মানে ঘৰৰ ওচৰতে যেতিয়া মই একদম বহুত ভাল লাগিছে মানে এইবাৰ মই নিজে গৌৰৱবোধ কৰিছোঁ। এইবাৰ মানে অসম সাহিত্য সভাৰ প্ৰথমবাৰৰ বাবে আহিছোঁ। চাব এতিয়া প্ৰেক্ষাগৃহত চলি আছে কিবা কিবি নৃত্য গান। এতিয়া আমি খাবলৈ বহি ল'লোঁ মানে এতিয়া খাই মেলি ধুনীয়া ফিটিং হৈ লওঁ আৰু ন সেনেকৈ মানে চাব লাগিব ন মানুহ ভাল হ'ব লাগিব নহয়। এতিয়া খাই মেলি ল'লে ভাল লাগিব। এইজনী চশমা পিন্ধি ল'লে ধুনীয়াকৈ একদম মানে কিনি ল'লে। এতিয়া বাণিজ্য মেলাত সোমাই মেলি কিবা কিবি লৈ লওঁ আৰু কিবা তাৰমানে লৈ লওঁ আৰু মনৰ পচন্দ। ভাইটি সাহিত্য সভাৰ এতিয়া 6ষ্ঠ সপ্তমতম নাৰায়ণপুৰ অধিৱেশনত আপোনালোকক মই ভাওনাৰ কিছু অংশ দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া ইয়াত ভাওনা হৈ আছে চাইকক ভাওনা দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এতিয়া আমি চব চাই মেলি মানে এতিয়াওতো বহুত থাকিলে চাবলৈ। এতিয়া আমি ঘৰলৈ যাওঁগৈ। পাছত লগ পাইছোঁ।